সাবস্ক্রাইব কৰক আমাৰ চেনেল ৰূপান্তৰ অসম আৰু বেল আইকন দবাবলৈ নাপাহৰিব আমাৰ লেটেষ্ট ভিডিঅ'ৰ কাৰণে। নমস্কাৰ, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম। আৰু আজি আপোনালোকক মই যেতিয়া কোনোবাই যদি আপোনালোকক পিছফালৰ পৰা ডিঙিত ধৰি লয় তেতিয়াহ'লে তাৰ পৰা কেনেকৈ হাত সাৰিব সেই হাত সাৰাৰ উপায়টো মই আজি আপোনালোকক দেখুৱাব ওলাইছোঁ। যদি আপোনাক প্ৰথমতে ফ্ৰণ্ট ছাইডৰ পৰা ডিঙিত ধৰে, ফ্ৰণ্ট ছাইডৰ পৰা ডিঙিত ধৰিলে কেনেকৈ আপুনি নিজকে বচাব তাৰ টেকনিকটো চাই লওক। প্ৰথমতে যদি ফ্ৰণ্ট ছাইডৰ পৰা ধৰে তেতিয়াহ'লে বহুতকেইটা টেকনিক আছে। আপুনি হয়তো আপোনাৰ শত্ৰুৰ হাত ভাঙি দিব পাৰে, আৰু আপুনি তেওঁক হাত নাভাঙাকৈ জাষ্ট তেওঁৰ পৰা চিম্পলি হাত সাৰি পলোৱাৰো চিম্পল টেকনিক আছে। মই আজি গোটেইকেইটা টেকনিকে অলপ অলপকৈ আপোনালোকক দেখাই দিম, আপোনালোকে ভালদৰে চাই ল'ব। যদি প্ৰথমতে আপোনাক ডিঙিত এনেকৈ ধৰিলে, এনেকৈ ডিঙিত ধৰাৰ লগে লগে আপোনাক আগতে যে মই প্ৰথমতে এটা টেকনিক দেখাইছিলোঁ, হাতৰি অংশ দি থুতুৰিত মাৰি আপুনি এৰাই লৈ যাব পাৰে। এইটো চিম্পল। আপোনাক জাষ্ট খালি আপুনি ধৰিলে আপোনাৰ একো নাই, আপুনি খালি এই অংশটি দি আপুনি এনেকৈ মাৰি দিলে, মাৰি দিয়াৰ পিছত আপুনি পূৰা বহাই দিব। তাৰপিছত নতুবা যদি আপুনি শত্ৰুক হাত ভাঙি দিব পাৰে, আপোনাক যেতিয়া ডিঙিত এনেকৈ জোৰত ধৰে আপুনি হাত ভাঙি দিব পাৰে। তাৰ আগতে আপোনাক এনেকৈ ধৰোঁতে আপুনি চাব লাগিব, লক্ষ্য কৰিব লাগিব তাৰ এই বুঢ়া আঙুলিটো ক'ত আছে। বুঢ়া আঙুলিটোত আপুনি এনেকৈ ধৰি ল'লে, ধৰি জাষ্ট এনেকৈ আনি ল'লে, চিধাটো এনেকৈ চিধা কৰি ল'লে, লৈ আপুনি যদি মাৰি দিয়ে এইটো তাৰ হাত ভাঙি যাব। টিফিনটোত যদি পৰি যায় হাতটো পূৰা ভাঙি যাব। গতিকে ইমানখিনিলৈ যাব নালাগে। আপুনি কেনেকৈ নিজকে বচাই আহিব পাৰে জাষ্ট চিম্পলি আপুনি নিজকে বচাই আহি গ'ল। বা আপোনাৰ এনেকৈ ধৰিলে আপোনাৰ চবফালে আপোনাৰ শত্ৰুৰ গোটেইখিনি অংশই অ'পেন হৈ আছে, গতিকে জাষ্ট আপুনি পাঞ্চ এটা মাৰি দিলেও হৈ যায়, এৰ খাই যাব। কিন্তু ধৰক ৰাতি বা আপোনাক একদম উপায় নাই, আপোনাৰ জীৱনৰ প্ৰতি পূৰা ৰিস্ক আহি গ'ল, গতিকে আপুনি যেনেকৈ নহওক শত্ৰুক আপুনি পূৰা বশ কৰি তাক পূৰা ফ্লেট কৰি আহিব লাগিব। তেতিয়াহ'লে আপুনি ৰাতি ধৰক বাটে ঘাটে ধৰক চুৰি ডকাইতি বা আপোনাৰ একদম উপায় নাই আৰু আপোনাৰ তাক যদি আপুনি এৰি থৈ আহে, আপোনাৰ মানে জীৱনৰ প্ৰতি ভাবুকি আহি গৈছে, তেতিয়াহ'লে আপুনি ডাইৰেক্ট আনি তাৰ হাতটো ভাঙি দিব। যদি আপোনাক পিছফালৰ পৰা ডিঙিত ধৰে, পিছফালৰ পৰা যদি এনেকৈ ধৰে তেতিয়াহ'লে আপুনি কেনেকৈ নিজকে বচাব তাৰ টেকনিকটো মই দেখুৱাই আছোঁ, চাই লওক। যেতিয়া আপোনাক পিছফালৰ পৰা জোৰকৈ ধৰিলে এনেকৈ আপুনি কি কৰিব চাব, আপুনি নিজকে লৰাব পাৰে নে নোৱাৰে। আপুনি এটা কথা লক্ষ্য কৰিব, তাৰ বেক চাইডে আপুনি হালি হাতটো এনেকৈ পাঁচটো মাৰিব পৰা হৈ আছে মানে, যদি হৈ আছে আপোনাৰ লোৱাৰ পইণ্টত পূৰা পাঁচটো বহাই দিব পাৰে। আৰু নতুবা আপুনি জোৰকৈ ধৰিলে প্ৰথমতে হালি ল'ব, হালি তাৰ যিখিনি ভৰি আছে ভৰিতে আপুনি আপোনাৰ ক্ৰছ কৰি ল'ব, ভৰিটো এনেকৈ ক্ৰছ কৰি ল'ব, লৈ দুইখন হাতেদি আপুনি এনেকৈ বাগৰি দিব।